ঠিক আছে না? ঠিকে বোলো ক'ব লাগিব খাৰা হৈছে খাওঁৱে খাওয়া আমি খাম এটা ডিমা হওঁতে আমাৰ সময় লাগে 10 মিনিট 100টা ডিমা হওঁতে কিমান টাইম লাগব? হেল্ল' গাইজ গুড মৰ্ণিং। তো কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ চবৰে ভাল। মোৰো ঠিকে ঠাকে আছে, মানে ভালেই আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱাই তো চাওকচোন কিনো হয়, আপোনালোকে অলপ গম পাব আৰু কিবা এটা হ'ব আজি। তো চাওক ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এই ৰাতিপুৱাই আজি আমাৰ ইয়াতে কিবা এটা বনাই আছে, অলপ মানে চাংঘৰ টাইপৰ এটা ঘৰ হ'ব এইটো। তো এইটো বনাই আছে। তো এনেকুৱা আৰু ৰাতিপুৱাৰ ভিউটো বৰ্তমান সূৰ্যটো অলপ কমকৈ ওলছি, তথাপিও ঠাণ্ডাটো আছে আৰু মানে। কিমান পইচা আহিল আমাৰতো পইচাৰে মালিক বৰ্তমান। ফেচবুকতো কাম হৈছে। নেট খাবি এলা নেট খাবি এতিয়া মানুহ ফোন কৰি পইচা খুজিব। মই লুকাই থৈছোঁ বস্তু কিন্তু ভালেখিনি কাম লিবেন না। আৰু কি কৰিবি এতিয়া মই অভিনয় জগতত চাকৰি বাদ দিম নেকি? খাই গ'লো চাকৰি বাদ দিবি নেকি? চাকৰি লাগব তাৰ ডাবল পইচা। ইমান পইচা থবি ক'ত? ইমান পইচা কি কৰিবি? এইগিলাখান একাউণ্টত থাকিব। একাউণ্টত থৈ যাম মই। এতিয়া বোলে গাড়ীও কিনিবি? গাড়ী কিনিম 2 দিন পিছত, 2 বছৰমান পিছত নাইও বেয়া কৰাম। ব্ৰেকফাষ্ট কৰিলি? কৰিলোঁ পৰঠা খালোঁ। আৰু এতিয়া কিবা ডিউটি আছে নেকি তোৰ? তো যি কি নহওক মোক 2খন পৰঠা খাই উঠি দিওঁ। পাৰা নাই কিন্তু খাবা। আৰু দোকান আগে খাব পাৰা কিন্তু ভাই, মানবা লাগিব। 2খন পৰঠা খাই উঠিলোঁ। কালি ভাই কালি ৰাতি কেইটা মাছ খাইছা? 12 পিছ মাছ খাইছি। এনেহেন বস্তু এই পেটটোত আতে কিন্তু। আৰু পেট ওলছি এতিয়া। দে দেখি আছোঁ অলপ পিছত আৰু বেলেগ হ'ব। আজি খানাটো অলপ বেলেগ হ'ব। ৰাতি দুপৰীয়া এইকেইটা হ'ব খানা। এইকেইটা আনি থৈ দিছিলোঁ। ওই কথা খানা বনাই আছে বৰ্তমান। এই ৰাধা, যদি এটা ডিমা হওঁতে আমাৰ সময় লাগে 10 মিনিট, 100টা ডিমা হওঁতে কিমান টাইম লাগব? 1 ঘণ্টা। কোনে শিকালে তোক? কিন্তু মই জানো, মই নিজে হৈ আছোঁ। হয় নেকি? আচ্ছা, আজি আমাৰ আন্দা আছে না? আন্দা আছে। এইটো হয় দে, সঁচা কথা কৈছে। আন্দা কৰিব পাৰে। অঁ, আন্দা হেৰি কৰিব। এইটো আন্দা আমাৰ আজি বৰ্তমান। আজি কিবা বনাব যি দিবে। চাটনি বনাই আছে আজি, মাছৰ চাটনি। তো খাওঁহে কথা আৰু কি এইটো কি দিছে? আৰু এইটো জংগলী পাত ধনিয়া। কি জংগলী পাত ধনিয়া? পাত ধনিয়া। বুন ধনিয়া বুলি যি কয়। অঁ, আমাৰ দে পাত ধনিয়া একদম। পাত ধনিয়া। বিলাহী দিছোঁ, মাছ, শুকান মাছ, শুকনা মাছ। আৰু আচাৰ সেইটো দিছা নেকি? এইটোৱে কাঁচা জ্বালাও দিছোঁ, আৰু এইটোৱে হেৰি আচাৰো দিছোঁ। তাৰপিছত নেহুৰ পিঁয়াজ দিছোঁ, পিঁয়াজ দিছোঁ, বহুত দিছোঁ বস্তু। জ্বালা বেছিকৈ দিব লাগিছিল আৰু। জ্বালাটো পূৰা দিছোঁ একদম। ঘূৰাই থাকা কেনেকৈ আহিছে? বা সুন্দৰ, মজা একদম। খাই চাং অলপ নিমখ চিমখ হৈছে নে? চব ঠিক আছে না? ঠিকে বোলো ক'ব লাগিব খাৰা হৈছে। কাৰা আহিছে, অলপ জ্বালা দিলে হ'ব। অলপ জ্বালা দি কিন্তু জ্বালা দিম সেইটোৱে দি এই অঁ, অলপমান দি। আঙুলিটো লাৰিলে ভয়ে লাগে গেলা এইটো। একো নহয়। কপি আছোঁ মই। কিয়? ভয় লাগে গেলা এইটো। বেছি জ্বালা নাই দেই। জীৱনটোত জ্বালাই খাই আছোঁ আৰু তই এখিনি জ্বালাতে ভয় কৰা না? এই কিবা জ্বালা নেকি? জীৱনত জ্বালাটো একেবাৰে গম পোৱা নাই নেকি? মই জ্বালা নাই দে ভাই। জীৱনৰ জ্বালা নাই? সুখ শান্তিৰে এতিয়ালৈকে মই সুখ শান্তিৰে কটাই আছোঁ দেখা। লৰাই ললোঁ। কি যে এটা সুন্দৰ মজা আছে একদম। কিন্তু হ'ব দে আৰু বেছি গুড়া নকৰবি আৰু। পুৰা হ'ব বেছি লাৰি থাকিলে। হ'ব দে আৰু। চাটনি হাতত প্লেট, কলৈ যোৱা তুমি ভাইটি? দুপৰীয়া ভৰ দুপৰীয়া। হাতত পিঁয়াজ, চাটনি, আচাৰত তেল, নেমু দে আৰু। এইটো কি?
গেছটো নহয় গেছি দি আছে দেখি বনাইছা আজি এই নকয় গাহৰি খাবি কিমান খাবি ৰে খা মই তোলো বনাইছো পুৰা একদম চাটনি বঢ়িয়া হৈছে একদম চাটনিটো মজা হৈছে একদম আৰু ইফালে কিবা এইটো কি আলু বইল নেকি আলু বইল খাওয়াই খাওয়া আমি খাম এতিয়া আপোনালোকে চাব আৰু গাইজ আজিৰ ভিডিঅ'টো প্ৰায় ইমানখিনি আছিল যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ত' থেংক ইউ বাই বাই